কবিতাটিৰ নাম আজি তেওঁৰ চকুত চকু পানী। কবি লক্ষ্যজিৎ নাথ। আজি তেওঁৰ চকুত চকু পানী, হৃদয় কঁপি উঠে তেওঁক দেখি। বোধ হয় প্ৰায় প্ৰতিটো পলে পলে তেওঁ কান্দেনি, কান্দিব পাৰেনি। কিন্তু আজি তেওঁৰ পিতাকৰ চকু পানী দেখি হতবাক হলোঁ মই। কাহানিও নেদেখা আজি সেই দৃশ্য দেখিলোঁ, তেওঁৰ সেই চকু পানী। কোঠৰ কণ্ঠৰ গৰ্জনিত কঁপি উঠে আমাৰ বুকু। শ্ৰেণীকোঠাৰ দৰ্জা খিৰিকী নিস্তব্ধ হৈ পৰে সময়। তেওঁৰ সেই নিষ্ঠাবান পাঠদান আজিও স্মৃতিত দোলা দিয়ে। কিন্তু আজি তেওঁৰ চকুত চকু পানী, বেদনাত নিস্তব্ধতা। আজি তেওঁৰ চকুত চকু পানী, হৃদয় কঁপি উঠে তেওঁক দেখি। কিন্তু মই এবাৰো তেওঁক মাতষাৰ দিব পৰা নাই। কিন্তু তেওঁৰ মুখনি চাই মই হতবাক। কিন্তু কিয়? তেওঁ কাৰোবাক হৃদয়ৰ একেবাৰে আপোন মানুহ চিৰদিনৰ বাবে হেৰুৱাইছে। আজি তেওঁৰ চকুত চকু পানী, আজি তেওঁৰ চকুত চকু পানী।